কঁঠাল গুটি খাই বেয়া পোৱা মানুহ নোলাবই চাগে, কাৰণ কঁঠাল গুটি পিটিকা অকণ হ'লে খাই ভাতকেইটা খাই খুব বেছি ভাল লাগে। যিহেতু এতিয়া গৰমৰ ছিজন, আমি পঁইতা ভাত বা নিৰামিষ ভাতৰ লগতো যদি কঁঠাল গুটি পিটিকা অকণ হয় খাই খুব বেছি ভাল লাগে। সেয়েহে আজি মই আপোনালোকৰ বাবে লৈ আহিলোঁ কঁঠাল গুটিৰ পিটিকা। আৰু মই আজি দুই ধৰণে বনালোঁ, খুব সহজ বনাবলৈ, তথাপিও মই দুই ধৰণে কঁঠাল গুটি পিটিকা বনালোঁ। কেনেদৰে বনালোঁ তাকে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, সেয়েহে ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। যিহেতু এতিয়া মই কঁঠাল গুটিৰ পিটিকা বনাম, কঁঠাল গুটিৰ পিটিকা বহুত টেষ্টি লাগে খাই। আৰু এতিয়া মই ইমানখিনি কঁঠাল গুটি লৈ লৈছোঁ। এইখিনি মই ৰ'দত ধুনীয়াকৈ শুকুৱাই থোৱা আছিলে। আৰু খৰিচা, পিঁয়াজ কাটি লৈছোঁ, নহৰু কেইফুটামান, জলকীয়া সোৱাদ অনুসৰি, মান ধনিয়া, প্ৰয়োজনীয় সামগ্ৰী এইখিনিয়ে। আৰু গোটেইখিনি মই এনেদৰে অলপ অলপ উকিয়াই লৈছোঁ, কাৰণ এয়া মই টেৱা এখনত অকণমান সেকি ল'ম, নহ'লে ফুটি যোৱাৰ চান্স থাকে। সেয়েহে এনেদৰে অলপ। আৰু মই পেন এখন পাতি লৈছোঁ। পেনখন গৰম হোৱাৰ লগে লগে ইয়াতে মই কঁঠাল গুটিখিনি দি দিম। আৰু কঁঠাল গুটি দি পেলাই অলপ সময় এনেদৰে গৰম হ'বলৈ থৈ দিম। মাজে মাজে এনেদৰে লৰাই দিব। আৰু জুইৰ ফ্লেমটো একেবাৰে হাই কৰি নিদিব, মিডিয়াম কৰি ৰাখিব। মই ঢাকনিখন লগাই থৈ দিম, নহ'লে কেতিয়াবা ফুটিও যায়। সেয়েহে এনেদৰে ঢাকনিখন লগাই থৈ দিছোঁ। এনেদৰে অলপ ইলুটি শিলুটি কৰি দিব, কাৰণ এয়া প্ৰায় হৈছে, দেখিছে এয়া মোৰ পুৰি গৈছে। আৰু এইখিনি চাওক, এইখিনি পূৰা সিজিছে। মই টিপি চাইছোঁ, এটা সিজিলেই, সিজিছে। আৰু এতিয়া ইমানটো জোখতে মই নমাই থ'ম, কাৰণ দুইটা ছাইড ধুনীয়াকৈ ক'লা পৰি আহিলে। আৰু এইখিনি সিজিলে এতিয়া মই এইখিনি নমাই থৈ দিম। ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মই গৰমে গৰমে বাকলিখিনি এৰুৱাই ল'ম। গৰম আছে, অকণমান সাৱধানকৈ এৰুৱাব, কিন্তু গৰমে গৰমে এৰুৱালে খুব ধুনীয়াকৈ বাকলিখিনি এৰে। সেয়েহে মই এনেকৈ গৰমে গৰমে এৰুৱাই লওঁ। এনেদৰে মই গোটেইখিনি বাকলি এৰুৱাই লওঁ। আৰু আপোনালোকে জুইটো পুৰি ল'ব পাৰে। আৰু এতিয়া মই ইয়াৰ ওপৰ বগা বাকলিটো এৰুৱাই ল'লোঁ। নাইবা আপোনালোকে এনেদৰে হাতেৰে, এয়া দেখিছে, হাতেৰেও ভালদৰে পিটিকিব পাৰে, কিন্তু মই খুন্দনা এটা লৈ লৈছোঁ। নাইবা মিক্সিটো আপোনালোকে খুন্দিব পাৰে। আৰু মই এতিয়া ইয়াতে এনেদৰে অলপ খুন্দি ল'ম। নহৰু কেইফুটামান দি দিছোঁ, আৰু জলকীয়াখিনিও দি দিছোঁ। আৰু এইখিনি অকণমান মই খুন্দি লওঁ। এইখিনি চাওক, এইখিনি মোৰ ধুনীয়াকৈ খুন্দা হৈ গ'ল। আৰু এতিয়া মই এই প্লেটখনতে এনেদৰে উলিয়াই ল'ম। আৰু এতিয়া ইয়াতে মই সোৱাদ অনুসৰি নিমখ দি ল'ম। পিঁয়াজখিনিও ইয়াতে দি ল'ম। আৰু মান ধনিয়া পাতখিনি ইয়াতে মই মিহি মিহিকৈ কুটি দিম। মই মিঠাতেল অকণমান দি ল'ম, মিঠাতেলটো খুব প্ৰয়োজন। আৰু মিঠাতেল অলপ দি ল'লোঁ। আৰু এইখিনি হাতেৰে সানিব, তেতিয়া খাবলৈও খুব ভাল হয় আৰু ধুনীয়াকৈ মিহল হৈ যায়। আৰু এনেদৰে খুব ধুনীয়াকৈ সানি লৈছোঁ। খুব টেষ্টি লাগে এনেদৰে কঁঠাল পুৰিলে আৰু বেছি ভাল লাগে, কিন্তু পুৰিলেও একেই হয় আচলতে। পুৰিলেও খাই বেছি ভাল লাগে। আৰু এনেদৰে টেৱাত সেকি আপোনালোকে খাবচোন। আজিকালিতো জুইৰ ব্যৱস্থাটো অলপ কমিয়ে গৈছে। আৰু ইমান গৰম, যিহেতু জুই জ্বলাবলৈও মন নাযায়, সেয়েহে এনেদৰেও আপোনালোকে খাব। আৰু এতিয়া মই ইয়াতে দুখন প্লেট লৈ লৈছোঁ। আৰু এখন প্লেটত মই এনেদৰে অলপ থৈ ল'ম। আৰু এই ভাগত মই গোল নেমু এডোখৰ চেপি দিম। খুব বেছি ভাল লাগে এনেদৰে গোল নেমুটো চেপি দিলে। গোল নেমুৰ গোন্ধটোৱে বহুত ধুনীয়া কৰি পেলাই পিটিকাখন। গোল নেমুৰ ৰসৰ সৈতে কঁঠাল গুটি পিটিকা মোৰ এভাগ ৰেডি হৈ গ'ল। আৰু ইয়াত মই যিহেতু খৰিচা সকলোৱে ভাল নাপায়, আৰু এইখিনি খৰিচা মই কেইদিনমান আগতেই মই আচাৰ বনাই থৈছিলোঁ, লগতে ভোট জলকীয়া আৰু খৰিচাৰ আচাৰ আপোনালোকে হয়তো গম পাইছে কিমান টেষ্টি হ'ব। আৰু মই ইয়াতে অলপ খৰিচা টেঙা দি দিছোঁ, কাৰণ খৰিচা বহুতে ভাল নাপায় গোন্ধটো। সেয়েহে মই দুভাগ কৰি বনাই দেখুৱাই দিছোঁ। খৰিচা নোখোৱাসকলে এনেদৰে গোল নেমু চেপি খাব। আৰু খৰিচা খোৱাসকলেতো গম পাইছেই। আৰু এনেদৰে খৰিচা অলপ সানি ল'বচোন। আৰু বিশেষকৈ হাতেদি সানিব, কিমান ধুনীয়া হয় কৈছোঁ নহয় খাবলৈ। মই সানি থাকোঁতেই গম পাইছে চাগে আপোনালোকে। আৰু কিমান টেষ্টি হয় পিটিকাখন।
আৰু এইখিনি মোৰ খৰিচা দিয়া কালাৰটো অলপ চেঞ্জ হৈ গৈছে আৰু এইখিনি হ'ল গোল নেমু চেপা 2 ভাগ কঁঠাল গুটিৰ পিটিকা মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া পইতা ভাত বা নিৰামিষ ভাতৰ লগত জুতি লৈ খাব পাৰে খুব একো নহলেও এনেদৰে পিটিকাৰে খানি খাব পাৰি খুব বেছি ভাল লাগে খাই পেলাই আৰু আপোনালোকেও এনেদৰে বনাই খাব আজি মোৰ খৰিচা আৰু কঁঠাল গুটিৰ পিটিকা আৰু গোল নেমুৰ সৈতে কঁঠাল গুটিৰ পিটিকাৰ আৰু 2 বিধ পিটিকা মোৰ ৰেডি হৈ গ'ল আৰু ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকেও এনেদৰে কঁঠাল গুটিৰ পিটিকা বনাই খাবচোন খুব বেছি ভাল লাগে আৰু ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ